বিশ্বনাথ চাৰিআলি ঈশান নিউজৰ সাংবাদিকগৰাকীক এটা নিউজ কৰাৰ বাবে আজি চতিয়া পুলিচে এৰেষ্ট কৰিছে বুলি আমি গম পাইছো। এক্সিডেণ্টৰ ঘটনা, কোনে এক্সিডেণ্ট কৰিছে তাৰ প্ৰতি তদন্ত হ'ব লাগিব। নিউজ কৰাজনক শাস্তি দিয়াটো এইটো নজিৰবিহীন ঘটনা। আৰু সংবাদ মাধ্যমে যদি প্ৰশ্নই নকৰে, সাধাৰণ ৰাইজে যদি প্ৰশ্নই নকৰে, বিৰোধীয়ে যদি প্ৰশ্নই নকৰে, তেতিয়াহ'লে গণতন্ত্ৰত থাকিব কি? তাৰমানে কি ৰাজতন্ত্ৰ স্বেচ্ছাচাৰী শাসন কৰবাত চলি আছে নেকি? মই মুখ্যমন্ত্ৰী মহোদয়ক সুধিব খুজিছো কি এনেধৰণে নদুৱাৰ সমষ্টিত বাৰে প্ৰতি আগত সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা কথা পোহৰলৈ আহিছিলে। তেওঁ কেছ দিছিলে সাংবাদিকগৰাকীয়ে। এইবাৰ সাংবাদিকগৰাকীক এটা নিউজ কৰাৰ কাৰণে, প্ৰশ্ন সোধাৰ কাৰণে তেওঁক এৰেষ্ট কৰি লৈ অহা হৈছে। এজন যুৱক, তেওঁক কুকুৰে ছাগলী কামোৰাৰ কাৰণে এটেম্প টু মাৰ্ডাৰ কেছত তেওঁক জেললৈ পঠিওৱা হল। আইনী ছাত্ৰ বহুতৰ মূৰ ফালি দিয়া হৈছে। সেই সমষ্টিত বহু মিছা গোচত বহুতক এনেকুৱা অভিযোগ আছে, গৈ পেলাই মানুহৰ ভৰিত ধৰি পেলাই ক্ষমা খুজিবলৈ বাধ্য কৰোৱা হয়। মানে এইটো কি শাসন চলি আছে? এইটো কেনেকুৱা ধৰণৰ শাসন? কোনোবা ৰজা নেকি? কোনোবা ৰজা মহাৰজা ইয়াতে আছে নেকি, যাৰ কাৰণে কোনো আইন নাই, তেওঁ যি ইচ্ছা কৰিব তেওঁকে কৰিব? এইটোতো হ'ব নোৱাৰে। গণতন্ত্ৰততো ৰাইজেহে ৰজা। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, মই বিজেপিৰ প্ৰেচিডেণ্টক অনুৰোধ জনাম, এই যি কথা চলি আছে অত্যন্ত দুখৰ কথা, অত্যন্ত লাজৰ কথা। আৰু এই ধৰণৰ কাম বন্ধ কৰক। এনেই পুলিচ মডাৰ্ণাইজেশ্যনৰ নাম কৈ আপোনালোকে পুলিচ মডাৰ্ণাইজেশ্যন, এই ধৰণৰ ঘটনাই আপোনালোকৰ ফুপুলা চৰু গুদক